বন্ধুসকল আহি গলো আজি আৰু এটা নতুন ভিডিঅ'। আজি আমি কথা পাতিবলৈ লৈছো যে ভাৰত চৰকাৰে ঘোষণা কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা আমাৰ প্ৰকৃততে ভাৰতবৰ্ষত সম্ভৱ হ'ব জানো? আজি আমি সেই বিষয়ে কথা পাতিম। বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, বহুতো নজনা কথা আপোনালোকে জানিবলৈ সক্ষম হ'ব। তো বন্ধুসকল 1 নম্বৰত কৈছে যে ক্লাছ 1ৰ পৰা ক্লাছ 6লৈকে শিক্ষা ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব। তাৰপিছত কৈছে যে ক্লাছ 6ত কোডিং শিকোৱা হ'ব, অৰ্থাৎ কম্পিউটাৰ জ্ঞান দিয়া হ'ব। মানে বিভিন্ন ধৰণৰ টেকনলজিৰ ওপৰত বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰা হ'ব। বন্ধুসকল এই শিক্ষা ব্যৱস্থা গোটেই সমগ্ৰ ভাৰতবৰ্ষতে প্ৰদান কৰা হ'ব। আমাৰ দেশ নৰ্থ ইষ্টৰ ফালে, উত্তৰ পূৰ্বৰ ফালে মানুহৰ অৱস্থা ইমানেই দুৰ্বল যে ক্লাছ 6তে এটা ষ্টুডেণ্টক এটা মোবাইল বা এটা কম্পিউটাৰ কিনি দিয়াটো সম্ভৱ হ'ব জানো? বন্ধুসকল আমি মেজৰ কথাকেইটাৰ ওপৰতে কথা পাতিম, যোনকেইটা মানে অতি গুৰুত্বপূৰ্ণ, নহ'লেতো বহুত কথা ওলাই যাব। বন্ধুসকল দ্বিতীয়তে কৈছে যে এতিয়াৰ পৰা BA মানে স্নাতক শিক্ষা ব্যৱস্থা 3 বছৰীয়া নহয় 4 বছৰীয়া হ'ব। বন্ধুসকল আপোনালোকে চাব, এজন ষ্টুডেণ্টে যেতিয়া BA পঢ়িব যায়, মানে স্নাতক শিক্ষা গ্ৰহণ কৰিব যালে, তেওঁ শিক্ষাৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে 3 বছৰীয়া শিক্ষা হয়। তেওঁ বেক লাগিলেও যেনে তেনে তেওঁ বেক উঠাই হ'লেও 3 বছৰীয়া শিক্ষাটো কমপ্লিট কৰিব। বন্ধুসকল এতিয়াৰ পৰা তেনেকুৱা শিক্ষা ব্যৱস্থা একো নাথাকে। এতিয়া এজন ষ্টুডেণ্টে BA পঢ়িব গৈছে, স্নাতক শিক্ষা লাভ কৰিব গৈছে, কিন্তু তেওঁ যদি বেক লাগে বা তেওঁ মানে পঢ়াৰ ইচ্ছা নাযায়, তেতিয়াহ'লে তেওঁ আধাতে এবছৰ পঢ়ি এৰি দিব পাৰিব। তেওঁ শিক্ষাৰ প্ৰকৃত লক্ষ্যত উপনীত হ'ব পাৰিব জানো? বন্ধুসকল এইটো প্ৰকৃততে ভাল শিক্ষা ব্যৱস্থা হয় জানো? আপোনালোকে নিজে চিন্তা কৰক। এই 4 বছৰীয়া স্নাতক শিক্ষা ব্যৱস্থাৰ এটাই ভাল গুণ দেখিবলৈ পোৱা গৈছে যে এজন ষ্টুডেণ্টে যদি এবছৰ পঢ়ি এৰি দিয়ে, তেতিয়াহ'লে তেওঁ এখন চাৰ্টিফিকেট পাব। 2 বছৰ পঢ়ি এৰি দিলে তেওঁ এখন ডিপ্ল'মা পাব। আৰু 3 বছৰ পঢ়িলেহে তেওঁ মানে BA ডিগ্ৰী সম্পূৰ্ণ কৰাটো বুজাব। আৰু যদি 4 বছৰ পঢ়ি তেওঁ শেষ কৰে, তেতিয়াহ'লে এখন চাৰ্টিফিকেট পাব, অৰ্থাৎ ডিগ্ৰী উইথ টিচাৰ্ছৰ চাৰ্টিফিকেট পাব। বন্ধুসকল এই শিক্ষা ব্যৱস্থাই ঘোষণা কৰিছে যে ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানতো এই শিক্ষা ব্যৱস্থাই পুঁজি প্ৰদান কৰিব। বৰ্তমান আমাৰ দেশত এনেধৰণৰ কিছুমান চৰকাৰী শিক্ষা ব্যৱস্থা আছে, প্ৰতিষ্ঠান আছে, যোনবিলাকত চৰকাৰী পুঁজিৰে অভাৱ হয়। আৰু এই শিক্ষা ব্যৱস্থাই ঘোষণা কৰিছে যে ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানতো চৰকাৰী শিক্ষানুষ্ঠানৰ দৰে সমানে পুঁজি প্ৰদান কৰিব। বন্ধুসকল এইটো প্ৰকৃততে সম্ভৱ হ'ব জানো? ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানতো চৰকাৰী পুঁজি প্ৰদান কৰাটো আপোনালোকে কমেণ্ট কৰি জনাবচোন। বন্ধুসকল আৰু এটা কথা কৈছে যে এই শিক্ষা প্ৰতিষ্ঠানে GDP 6%ৰ ওপৰত প্ৰদান কৰিব। মানে বৰ্তমান ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত GDP 2.4% ইউজ হৈছে, 6% ইউজ কৰিব লাগে, 2.4%হে ইউজ কৰিছে। 6% এতিয়ালৈকে ইউজ কৰিব পৰা নাই। আকৌ কৈছে যে ব্যক্তিগত শিক্ষানুষ্ঠানতো পুঁজি প্ৰদান কৰিব। এইটো প্ৰকৃততে কিমান দূৰ সম্ভৱ হ'ব বন্ধুসকল আপোনালোকে নিজেই ভাবকচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব